আজাদ ঠিক আছে কোন নামৰ দিলীপ ৰায় নেতৃত্বত চলে ঠিক আছে একদিন চাম হ'ব কাগজটা দিয়ে দেন আইটৰ বিল সেইটো অলপ কমাব লাগে ঠিক আছে এতিয়া মই গোটেইখিনি কৰি দিলো আৰু আপোনালোকে সবে ট্ৰেক্টৰত ভোট দিব হা সবে ট্ৰেক্টৰ হ'ব ট্ৰেক্টৰ নহলে মোদীজি আৰু মোৰ গাত ভিটামিন নাহিব আৰু আমি যদি ভিটামিন নাপাওঁ আমি আপোনালোকৰ কাৰণে কেনেকৈ কাম কৰিম হয়নে নহয় হাগ্ৰামে মহিলাৰী দিল্লীত চৰকাৰ আছে নেকি হাগ্ৰামে মহিলাৰী দিছপুৰত চৰকাৰ আছে নেকি হাগ্ৰামে মহিলাৰী কোকৰাঝাৰত চৰকাৰ আছে নেকি হাগ্ৰামে মহিলাৰী ফুটবলত পাম আছে নেকি মোৰ মতেদিতো নাই আছে নেকি হাগ্ৰামে মহিলাৰী ফুটবলত এতিয়া পাম নাই হয়নে নহয় আৰু আজিকালি বড়োলেণ্ডত কোনেও বন্দুকেদি ভোট নোখোজে সবে নমস্কাৰ কৰি ভোট খোজে কাদিজিৰ কাৰণে ইয়াতে বন্দুক নোহোৱা হৈ গ'ল হয়নে নহয় মোদীজিৰ কাৰণে বন্দুক বন্ধ বোমা বন্ধ এতিয়া চাৰিওফালে শান্তি আপোনালোকে ট্ৰেক্টৰত ভোট দিয়ক মই আপোনালোকক কথা দিছো আপোনালোকৰ সমস্যা সমাধান হ'ব 3 মাহৰ ভিতৰত সকলোৰে বেংক একাউণ্টত অৰুণোদয় আহি যাব হ'ব এতিয়াতো নাচিব নোৱাৰি বৰষুণ হৈ গ'ল ৰে বাবা তোমাৰ নামটা কি দীপ ঠিক আছে দীপ তুমি ভালো কৰি পড়াশোনা করো হ্যাঁ ঠিক আছে মোৰ লগত একেলগে কব কি কৈছে কি কৈছে আচ্ছা বিটিসি থার্ড গেট ফোর্থ গেট পোস্ট দিব লাগে বিটিসি তো দিবই লেকিন বিটিসিৰ মানুহে অসম গভৰ্ণমেণ্টৰ থাৰ্ড গেট ফোর্থ গেটতো এপ্লাই কৰিব মই দি দিম আপোনালোকক হ'ব আপোনালোকে এনেকুৱা নহয় যে অকল বিটিসিতে ল'ব অসম চৰকাৰতো ল'ব ঠিক আছে 50,000 চাকৰি ওলাব হ'ব সকলোৱে এপ্লাই কৰিব মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জয়ন্ত বসুমতাৰী প্ৰমোদ বড়ো বিজেপি UPPL কটা হাতৰ নাম নাই নাঙলৰ দাম নাই কটা হাতৰ নাম নাই নাঙলৰ দাম নাই মানুহে নাঙলত খেতি কৰে নেকি আজিকালি নাঙলত খেতি কৰে নেকি সবে ট্ৰেক্টৰত হ'ব আৰু নেক্সট টাইম আহিলে মোক সবে মুড়ি লাডু নাৰিকল লাডু খুৱাব হা হ'ব বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম